ভাবিলোঁ আৰু কাহানিও নাভাবোঁ বুলি তোমাৰ কথা। ধৰফৰাই সৰি পৰিল মোৰ চোতালতে এজনী শৰবৃদ্ধ চৰাই আকাশৰ পৰা। তাৰ পাছত মোৰ কোঠালৈ সোমাই আহি তুমি দি গলা মোক কিবা এটা, আৰু কৈ গলা এষাৰ কথা, থেপেচ ভাঙিলে যদি এইটো বাইকৰ চাবি লোৱা, ব'লা ফুৰি আহোঁগৈ আজি ক'ৰবাৰ পৰা। নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম তথা আদৰণি জনাইছোঁ। ব'লক আমিও ফুৰি আহোঁগৈ আজি ক'ৰবাৰ পৰা। অলপ খোজকাঢ়িম, বাইকতো উঠিম আৰু অলপ সেউজীয়া দৃশ্যও উপভোগ কৰিম। ব'লক তেনেহ'লে মোৰ সৈতে ফুৰি আহোঁগৈ। বৰ্তমান মই এই ৰাস্তাত আছোঁ, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত। মোৰ লগত নিবাৰণ আছে, নিবাৰণ বড়ো মোৰ ভাইটিয়ে হয়। এয়া মই মাস্ক পিন্ধি আছোঁ, লগতে হেলমেটো আছে আৰু এয়া আমি গৈ আছোঁ ৰজাবাৰী অৰিয়াল পাৰ্কলৈ। তাৰপাছত আমি খুটীয়াখালি যাম। বৰ্তমান পালোহি মই এইখন ৰজাবাৰী অৰিয়াল পাৰ্ক। সেই উপস্থিত হৈছোহি আৰু অকণমান আগতে। পাৰ্কখন আপোনালোকৰ চাওক। এতিয়া আমি ৰজাবাৰীৰ পৰা ওলালোঁ। এতিয়া ওলাই গৈ আছোঁ আমি খুটীয়াখালিৰ অভিমুখে। এয়া গৈ আছোঁ, বাটত এয়া বাইক এখন লগ পাইছোঁ আৰু এয়া খুব ধুনীয়া পৰিৱেশ, সেউজীয়া পৰিৱেশ, গাঁৱৰ খুব ধুনীয়া দৃশ্য। আমি গৈ আছোঁ, এয়া চাইকেল চলোৱা ল'ৰা এটা দেখিছোঁ, ইচ্ছা কৰি গৈ আছোঁ আমি শ্ৰী শ্ৰী দুৰ্গা মন্দিৰ, খুব ঐতিহ্যমণ্ডিত মন্দিৰ হয় এইটো। এতিয়া আমি এটা টাৰ্ণিং ল'ব লাগিব, দেখিছে আপোনালোকে টাৰ্ণিং। আহি থাকোঁ তেতিয়াহ'লে আপোনালোকে মোৰ লগতে। গৈ আছোঁ, এয়া আবেলিৰ খুব ধুনীয়া এটা দৃশ্য আকাশখনৰ চক। বৰ্তমান মই খুটীয়াখালি পালোহি আৰু এয়া চক পথাৰ। চাৰিওফালে এটা ধুনীয়া সুন্দৰ মনোমোহা পৰিৱেশ, চাৰিওফালে পথাৰ। এবাৰ চকু ফুৰাই চাওক। এতিয়া আমি টাৰ্ণিং লৈছোঁ আৰু এতিয়া আকৌ যাত্ৰা আৰম্ভ কৰিছোঁ। এতিয়া মই মোৰ স্বৰচিত আৰু এটা কবিতা পাঠ আপোনালোকৰ আগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ঠিক আছে, শুনিব। হাঁহি দিলেই তুমি বুকুতেই পৰে মোৰ এখন আকাশ খহি, তোমাৰ চাৱনীত ফাঁহি আহে এখন সাঁতোৰঙী ৰামধেনু নামি। হাতখন ধৰিলেই তুমি উৰি আহে আন্ধাৰৰ আৱৰণ ফালি, দুটা জোনাকী পৰুৱা যেন ক'ৰবাৰ পৰা গুচি। এইবোৰ কথা ভাবি থাকোঁতেই মই দেখোন আহি ঘৰেই পালোঁ। দেখা পালোঁ বাৰান্দাত বহি আছা তুমি মোৰ আইৰ সতে কথা পাতি, হাতে হাত ধৰি। ধেৎ তেৰিকি, কেনেকৈনো পালা তুমি মোৰ ঠিকনা বিচাৰি? ফেচবুকত চিনাকি হৈছিলোঁ তোমাৰ সতে, ইনষ্টাগ্ৰামত ছেটিং কৰিছিলোঁ। ৰাহুলৰ ৰয়েল এনফিল্ডখনৰ বুকুত বহি বহি ৰৌচনৰ DSLRত ফটো মাৰিছিলোঁ তোমাক ইমপ্ৰেছ কৰিবলৈ। ধেৎ তেৰিকি, এতিয়াতো তুমি সকলো কথাই জানিলা। কোলাই পাচিয়া নধৰা দুখবোৰ মূৰত তুলি, এতিয়া কেনেকৈনো কওঁ তোমাক ভাল পাওঁ বুলি? কামিজৰ শিয়নিয়েই ফটা, ইফালে হৃদয়তো লাগি আছে প্ৰায় ৩৪টামান টাপলি। এতিয়া কেনেকৈনো কওঁ তোমাক ভাল পাওঁ বুলি? ঘপককৈ তুমি চালা মোলৈ আৰু ক'লে কথা ওলাইয়ে থাকে। চাবলৈ গ'লে কিনো আছে সৌ আকাশখনৰ বাদে? আকৌ কৈ গ'লা তুমি, কিয়নো চাই আছা তুমি মোক এইদৰে? নাচাবা দেই তুমি মোক একেথিৰে, তৰাকেইটাই খহি পৰিব পাৰে, নহ'লে মোৰ কোলাতে কেনেবাকে। দুটা চৰাই পুনৰ আহি বহি পৰিল সেই সময়তে, সেই বৰগছজোপাৰ তলতে মনে মনে অকলশৰে।